সম্পাদকটো কোন ইয়াক চিনি নাপাই মই প্ৰেচিডেণ্টটো শৰৎ বসুমতাৰী নাৰ্জাৰী ইয়াক চিনি পাই মই ছেক্ৰেটাৰী মই দেখাই নাই তাক যিবিলাক কথা সাহিত্য হিচাপে ক'ব নাপায় এইবিলাক কৈ কিবা লাভ আছে কোনোবা পলিটিকেল পাৰ্টিৰ লিডাৰ হয় না কোন হয় এইটো অবৈধ কাক বুজাই আছে অবৈধটো অবৈধ অসম চৰকাৰৰ অসম চুক্তিৰ দ্বাৰাদি সেইটো কাম কৰি আছে অসম চুক্তি ইয়াতে আছে চুক্তিত লিখা আছে যিসকল অবৈধ ইহঁতে যাবই লাগিব আৰু চৰকাৰে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে বা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইয়াত কমিটি আছে অসম চুক্তি ৰূপায়ণ কমিটি ইয়াৰ দ্বাৰা যি কাম কৰিব লাগে কৰি আছে ইয়াত কোনোবা বড়ো সাহিত্য বা প্ৰেচিডেণ্ট কোনোবা ছেক্ৰেটাৰী বা কোনোবা সদস্য ইয়াৰ ওপৰত কিয় কি দৰকাৰ আছে ক'বলৈ অসম চৰকাৰে কিমান এই বি টি চিটো অসমৰ ভিতৰত নাই নেকি অসম চৰকাৰে অসমে যেনেকৈ খেদাই আছে বি টি চিও খেদাব লাগে এই বি টি চিটো অসমৰ আছে না নাই এই বড়ো সাহিত্য সভাৰ এই কোনে কৈছে বড়ো সাহিত্য সভাৰ কোন সম্পাদকটো কোন ইয়াক চিনি নাপাই মই প্ৰেচিডেণ্টটো শৰৎ বসুমতাৰী নাৰ্জাৰী ইয়াক চিনি পাই মই ছেক্ৰেটাৰী মই দেখাই নাই তাক